বুজিছে বৰুৱা? কি বুজিছোঁ মই নিজে বুজা নাই। আপুনি বৰ ধেমালি কৰে দেই। আপুনি একো কোৱাই নাই, আকৌ মই কেনেকৈ বুজিম হে? আজিকালিতো অফিচ আৰু 11টা বজাতে বন্ধ লকডাউনৰ কাৰণে। মই 11টা বজালৈ 5 মিনিট থাকোঁতে ঘৰলৈ আহিব ওলাইছোঁ আৰু অফিচৰ পৰা। তেনেকুৱা এটা ফোন এটা আহিলে নহয়। অঁ, কাৰ ফোন আহিলে? মিছেছৰ ফোন আহিলে বুজিছে। একদম কান্দি কাটি অৱস্থা নাই। কৈছে বোলে মই চৰি, আজিৰ পৰা বোলে এনেকুৱা নকৰোঁ, এনে ক'বলৈ আৰম্ভ কৰিছে বুজিছেনে। অঁ, তাৰপিছত ফোনত মোক কানি কৈছে আৰু জোৰচে কান্দিছে বুজিছেনে। কৈছে বোলে আজিৰ পৰা তুমি যেনেকৈ ক'বা মই তেনেকৈ চলিম, তোমাৰ সকলো কথা শুনিম, আৰু মই পিজ্জা খাই পইচা পাতি নষ্ট নকৰোঁ, ফাষ্টফুড নাখাওঁ, ৰেষ্টুৰেণ্টত নাযাওঁ, সোণৰ বস্তু অলংকাৰ কাপোৰ কানি প্ৰত্যেক সপ্তাহতে নলওঁ, এনেকৈ ক'ব ধৰিছে বুজিছেনে। অঁ, তাৰপিছত কি হ'ল? মোৰ মানুহজনীৰ কথা শুনি একদম চকু চলচলীয়া হৈ গ'ল নহয়। চকু পানী ওলাই আহিলে বুজিছে। মোৰ দোকানতে পানী বাগৰি আহিলে বুজিছে। কাৰ মিছেছ আছে জানো, মানুহজনী কিন্তু বৰ ভাল আছিলে দেই। হে, আপোনাৰ মিছেছ নহয় নেকি? নাই, ফোনটো ৰং নাম্বাৰ লাগিছিলে বুজিছে, কিন্তু মানুহজনী কিন্তু বৰ ভাল আছিলে দেই। এতিয়া বুজিলেনে কথাটো? এই কামৰ সময়তনো কোনে ফোন কৰিলে অ'? হেল্ল', হেল্ল', মিষ্টাৰ বৰুৱা নহয় জানো? অঁ নহয়, মই শৰ্মাহে কৈছোঁ। আবে মহিলা দেখোন বে। অঁ, নহয় নেকি? মই আকৌ বৰুৱা বুলি ভাবি মাৰিলোঁ। এইটো ক'ত লাগিলে বাৰু ফোনটো? অঁ, এইটো যোৰহাটত লাগিলে বুজিছে। অঁ, যোৰহাটত লাগিলে নেকি? অঁ, বেয়া নাপাব দেই, এইটো ৰং নাম্বাৰ লাগিলে বুজিছে। আৰু মই বেয়া পোৱা নাই, কেতিয়াবা এনেকৈ ৰং নাম্বাৰ লাগি যায় বুজিছে। আচ্ছা, ফোনটো লাগিলে যেতিয়া ভালেই হ'ল চিনাকি হয়। আপোনাৰ শুভ নামটো কি আছিলে? অঁ, মোৰ নাম কলীয়া কৃষ্ণ শৰ্মা। আপোনাৰ নামটোনো কি? অঁ, মোৰ নাম মালতী দাস। ভালেই হ'ল আপোনাৰ লগত চিনাকি হয়। কেতিয়াবা মাজে মাজে কথা পাতিব পাৰিম বৰ লাগিলে, নে কি কয়? অঁ, নিশ্চয় নিশ্চয়, আপুনি মোক ফোনত পাবই পাব। মাত্ৰ আপুনি সন্ধিয়া 8টা বজাৰ পিছত ফোন নকৰিব। মানে মই তেতিয়া আৰু দেশ, ৰাজনীতি আৰু আমাৰ অসমৰ বিভিন্ন সমস্যাৰ ওপৰত মানে এই ফেচবুকত লিখা মেলা কৰোঁ, সেইকাৰণে কৈছোঁ আৰু। এনেকুৱা সময়তে ফোন কৰিলে বেষ্ট আৰু। মালটো নিজে নিজে পতি গ'ল বে। সেই নহয়, আপুনি আকৌ বিবাহিত নেকি? একেবাৰে চিন্তা নকৰিব, মই বিবাহিত নহয় বুজিছে। চিন্তা কোনো কাৰণ নাই। চালা কুকুৰৰ পোৱালি, আজি ঘৰলৈ আহ, দিম আজি মজা তোক মই ভালকৈ। আজি বাহনীয়ে দুকুব দিব নোৱাৰিলে, মোৰ নাম চেঞ্জ কৰি দিম মই। চিনি পোৱা নাই মোক? মই এনেই এক্টিং কৰি ফোন কৰি চাইছিলোঁহে, কুকুৰৰ নেচ চিধা হৈছেনে নাই বুলি। পাবি আজি মজা। আজি চালা মানুহজনী আকৌ ৰেড হেণ্ডেড ফচি গ'লোঁ বে। এতিয়া বৰ ডাঙৰ বেম্বু হৈ গ'ল নহয়। আজি সোণৰ আঙুঠিৰ দাম এটা গ'ল আৰু। অৰা শুনিছানে? অঁ, শুনি আছোঁ, কোৱা। মই যে বিয়া আগতে কিমান মূৰ্খ আছিলোঁ তুমিতো জনাই নাছিলা, হয়নে নহয় কোৱাচোন? কথাটো মানে তেনেকুৱা নহয়। বিয়াৰ আগতে মই জানিছিলোঁ তুমি জধা মূৰ্খ বুলি, কিন্তু মই সেই সময়ত তোমাক ইমান ভাল পাইছিলোঁ যে তোমাৰ কথাটো মই ক'বই পৰা নাছিলোঁ, বুজিছানে? কি? তুমি মোক তেনেকৈ কৈছা? আজিৰ পৰা ভাত চাত চব তুমি বনাব লাগিব, নহ'লে মই তোমাক খুদাই নেৰিম। এয়া সঁচা কথা ক'লে বিপদ